নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক লৈ যাম এগৰাকী শিল্পীৰ ওচৰলৈ। কলিয়াবৰৰ এগৰাকী খ্যাতনামা শিল্পী, যিগৰাকীয়ে বিগত ৩৫ বছৰ ধৰি মুৰাৰ শিল্প আৰু মুখা নিৰ্মাণৰ ক্ষেত্ৰত নিজকে নিয়োজিত ৰাখিছে। তেওঁৰ শিল্পকৰ্মত দেখা পোৱা যায় পৰিশ্ৰম, নিষ্ঠা আৰু গভীৰ সৃষ্টিশীলতা। যদিও জীৱন যাত্ৰাত বহু সংঘাত আৰু সমস্যা সহ্য কৰিবলগীয়া হৈছে, তথাপি তেওঁ নিজৰ শিল্পৰ সৈতে চিৰসংযুক্ত হৈ আছে। তেওঁৰ দ্বাৰা তৈয়াৰ কৰা মুখাবোৰ কেৱল শাৰী বা পেইণ্টৰ সংমিশ্ৰণ নহয়, ই হৈছে সংস্কৃতিৰ এক অমূল্য অৱদান। এগৰাকী শিল্পীয়ে আমাৰ সমাজত মুখা শিল্পক অনবদ্যভাৱে জীয়াই ৰাখিছে। আমাৰ এই সময়ত এনে শিল্পীসকলক মান্যতা আৰু সহায় প্ৰদান কৰাটো আমাৰ কৰ্তব্য। আপোনালোকে সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।